নাই গোটেই মাকুমখন পাৰ হৈ আহিলো তথাপিতো নাপালো এটাও। নমস্কাৰ সকলোকে, কি খবৰ আপোনালোকৰ? চব ঠিকে চলিছেনে? বহুত দিন তেনেকে ভিডিঅ' দিয়া হোৱা নাছিলে, মানে অলপ নিজৰ কামত ব্যস্ত হৈ আছিলো। আজি পিছে গুগললৈ মই আৰু বিতুপন দা এফালে যাবলৈ ওলাইছো। ক'ত যাওঁ অলপ পিছত কম দিয়ক, প্ৰথমতে বিতুপন দাক লৈ লওঁ। সি মানে গৰুখন উঠিবলৈ লাজ কৰিছে আৰু মই জোৰ কৰি লৈ আহিলো। মাকুমে পালোহি, কিন্তু পেচেঞ্জাৰহে এটাও নাপালো। ইমানে কপাল বেয়া নাপাওঁ। নাই গোটেই মাকুমখন পাৰ হৈ আহিলো তথাপিতো নাপালো এটাও। বেলেগে কেনেকে পাই জানো, মই পিছে গগৌখন মাকুমলৈ আজিলৈকে দুদিনমানে আনিলো, কিন্তু পেচেঞ্জাৰহে এটাও নাপালো। ৰাস্তা বেয়া থাকিলে এইখন চলাবলৈ বৰ দিগদাৰ, একদম হাত চাতবোৰ বিষাই যায়গে। ঠেকেচনিৰ কথাটোতো নকওঁৱেই, গোটেই বডি হিলি যায়। উফ, শান্তি আৰু দেই। বেয়া ৰাস্তাটো পাৰ হৈ দুলীয়াজান পালোহি। ইয়াৰ পৰা আৰু বেছি দূৰ নাই, শেষত আৰু 2 ঘণ্টামান গগৌ চলাই অহাৰ পিছত আমিও পালোহি। পিছে ক'লে আহিছো কোৱাই নাই নহয় ন, আমি মানে ৰূপম দাহঁতৰ ঘৰলৈ আহিছো। দেখিছে নহয়, পদূলি মুখতে দুটাকে পুখুৰী আছে, কিন্তু আজিলৈকে টিফিনত মাছ নিয়া নেদেখিলো। বাৰু তাৰপিছত আমিও চাহ তাহ খাই আৰু কামত লাগি গলো। ৰূপম দাহঁতৰ ঘৰলৈ অহা মেইন কাৰণটো এইটোৱে, ধান নিব আহিছিলো। ধান দেখি চলিবলগীয়া হৈছে, উপায় নাই। এনেই কৈছে মানে মই দুখীয়া মুখীয়া ল'ৰাটো, সেইটো কাৰণে মোক ধান আধা দামত দিছে আৰু। গগৌখন লৈ অহা মেইন কাৰণটো এতিয়া গম পালে। আমাৰ গাড়ীখনতো ইমানখিনি ধান কেতিয়াও নোজোৰে। বেলেগ এখন গাড়ী অনা হলেতো মই ভাড়া দিব লগা হল হয়, আৰু এইখনতো না তেল খাব না ভাড়া লাগিব। দেখিছে মই কিমান টেঙৰ। এতিয়া সেই বেয়া ৰাস্তাৰ ফালে যোৱা নাই, দুলীয়াজান মেইন টাউন হৈয়ে গৈছো। যাওঁতেহে ইমান টাইম লাগিলে, আহোঁতে কিন্তু বৰ জল্দিয়ে পালোহি। তাৰপিছত ধানখিনি থৈ ফ্ৰেছ হৈ মেলি আকৌ হুৰুস্কাৰী বিয়া খাবলৈ ওলাইছো। বিয়া মানে ঘৰ উঠা, বৰ বেছি দূৰ নহয়, সেইকাৰণে বাইকখনতে গুচি আহিলো। তাৰপিছত আহিয়ে দেখিছো দৰাচোন কেঁচুৱা হোৱাই আছে। মই বোলো এতিয়াৰ পৰাই অভ্যাস কৰিছই নে? সি আকৌ কয় প্ৰেক্টিচ মেক্স এ মেন পাৰফেক্ট। তাৰপিছত আমাৰ কাৰণে খানাটো উলিয়াই দিলে। আমি আকৌ একদম শেষত গৈ পাইছোগে, আগতে গোটেইবোৰে বোলে খাই বৈ গলেই। আমিও পিছে বৰ বেছি দেৰি নকৰিলো, ইফালে আকৌ দুৰ্ণৰ দোকানখন এৰি থৈ আহিছে, তাতো মানুহ লাগে। তো এতিয়া আৰু দুৰ্ণক দোকানত এৰি আমিও ঘৰলৈকে যাম।